নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। বন্ধুসকল, আজি আমি দক্ষিণ কামৰূপ মহাবিদ্যালয় অসমীয়া বিভাগৰ ছাৰ বাইদেউৰ লগতে সমূহ ছাত্ৰ ছাত্ৰীয়ে দখলা ঘাটত আমি এটা খানা খাম বুলি ভাবিছোঁ আৰু খানা চলি আছে, মানে সেইফালে চলি আছে। আমি অলপ দখলা পাহাৰৰ দেখি ফুৰিবলৈ আহিলোঁ। বন্ধু নিপু যিহেতু ইয়াৰে ওচৰতে থাকে, সেইবাবে সি আমাক গোটেইখিনি দেখুৱাবলৈ লৈ আহিলে। চ' আমি এনেদৰে গৈ আছোঁ দখলা পাহাৰৰ এনেকুৱা মন্দিৰ চাবলৈ গৈ আছোঁ। আমি কি আছে আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। আমি আহি উপস্থিত হৈছোঁ দখলা পাহাৰৰ একেবাৰে ওপৰত, আৰু ইয়াৰ পৰা আপোনালোকক গোটেই ভিউ পইণ্টটো দেখুৱাম। এয়া মোৰ লগত আছে চিমাশ্ৰী। হয়, আমি দখলা পাহাৰত আহিছোঁ। চেনেলটো যদি ভাল লাগে চাই পেলাই আপোনালোকে শেষলৈ চাব আৰু লাইক কৰি দিব। শিৱানী, এয়া বিউটি, এয়া অস্মিতা, অংকিতা, বৰ্ষা। বন্ধুসকল, আপোনালোকক দেখুৱাই আছোঁ গোটেই ভিউ পইণ্টটো ওপৰৰ পৰা চাই লওক। বন্ধুসকল, আমি আহি এয়া পাহাৰৰ ওপৰত এইটো গণেশ মন্দিৰটো পালোঁ। ওপৰত যাম আৰু গণেশ মন্দিৰ আৰু শিৱ মন্দিৰ দুটাই আছে। এইটো শিৱ মন্দিৰ, সেইফালে এটা গণেশ মন্দিৰ আছে। চ' আমি এতিয়া সেৱা কৰিলোঁ, সেৱা কৰি এতিয়া আমি সেইফালে যাই আছোঁ বিষ্ণু মন্দিৰটোলৈকে। ভিডিঅ'তে সকলোকে চাই থাকিব, সকলোখিনি দেখুৱাই আছোঁ। খানাৰ কি আয়োজন গোটেইখিনি দেখুৱাই চাই থাকিব। বন্ধুসকল, এইটো সৰস্বতী মন্দিৰ আপোনালোকক দেখুৱাই আছোঁ। সৰস্বতী মন্দিৰ আৰু সেইটো বিষ্ণু মন্দিৰ। দখলা পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে মঠ মন্দিৰ দৰ্শন কৰি আহি আমি পুনৰ বনভোজস্থলী আহি পালোঁ, আৰু ইয়াৰে গোটেইখিনি দৃশ্যাংশ আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। বয়সে মোৰ ভটিয়া আহো বুলি নকবা মাজনী, দেখিলে আহো বুলি নকবা মাজনী। মাজনী মানু পানী লগা
বাই বাই। বন্ধুসকল আজিৰ দিনটোৰ স্মৃতিখিনি এনেকৈ ইউটিউবত সাঁচি ৰাখিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।